মই আছোঁ বৰ্তমান নদীৰ মাজত, বাট নদীত নাই পানী, আছোঁ মই নদীত। আৰু এইফালে আছে মোৰ মা আৰু মই আহিছোঁ গৰুক দৰক দিবলৈ নদীৰ পাৰলৈ। হেল্ল' ফ্ৰেণ্ডছ, মই মুনিন শৰ্মা, আপোনালোকে চাইছে মুনিন শৰ্মা ব্লগ। আজিৰ ব্লগটো চাই যাব বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈছে। ভিডিঅ'টো স্কিপ নকৰিব, নাকাটিব, কত নাযাব, প্ৰথমৰ পৰা আশালৈ ভিডিঅ'টো চাই থাকিব, গতিকে চাই যাব ব্লগটো। চাওক, নদীত এইবিলাক ধান আগতে আছিলে, এইবিলাক কাটা হৈছে আৰু এতিয়া এইবিলাক নৰাবিলাকে গৰুৱে খায়। চ' চাওক, ইয়াৰ পৰিৱেশটো আপোনালোকক মই দেখুৱাই দিছোঁ। চাৰিওফালৰ যিটো পৰিৱেশ এইটো আপোনালোকক মই দেখুৱাই দিছোঁ। আৰু বহাগ জেঠ আহাৰ মাহে মানে যেতিয়া ধাৰাসাৰ বৰষুণ হ'ব, তেতিয়া মানে একদম পানী একদম ভৰি যাব এই নদীটো। এই মাটিবিলাক আমাৰে হয়, নদীত বেলেগৰো মাটি আছে, আমাৰো আছে, এইবিলাক আমাৰে হয় মাটি। চাওক, কাৰণ গৰুৰ ঘাঁহ একেবাৰে নাই, নোহোৱা হৈ গৈছে। চ' সেইকাৰণে মানে গৰু আজি এই নদীলৈ লৈ আহিলোঁ, মা আৰু মই। মা তাতে গৰু দৰক দিলে আৰু ভাবিলোঁ এইটোৰ ওপৰত এটা ব্লগ বনাই দিওঁ। চ' সেইকাৰণে এই ব্লগটো বনাই আছোঁ। সৌটো হৈছে মেইন নদী, তাতে পানী আছে। আৰু ইফালে বৰ্তমান পানী চানী হোৱা নাই, বাট ধাৰাসাৰ বৰষুণ যেতিয়া দিব তেতিয়া পানী একদম হৈ যাব। চ' চাওক, ইয়াৰে পৰিৱেশটো চাওক। আৰু বহুতে খেতি কৰিছে, ধান খেতি, আৰু অলৰেডি কাটা হৈছে, ধান নাই বৰ্তমান। এই যে এইবিলাকে গৰুৱে খায় নৰা। আগতে আমাৰ গৰু আছিলে 8টা, মাজতে এটা মৰিল, ৰিচেণ্টলি এটা মাৰা গৈছে গৰু। আৰু আজি এটা বিক্ৰী কৰিলোঁ গৰু, আৰু বৰ্তমান আছে 6টা, 3টা ডাঙৰ আৰু 3টা সৰু। এইফালে চাব পাৰিছে, এইডাল গছ আজি কাটা হৈছে। আমাৰ নতুন ঘৰৰ কাৰণে লাগে কাঠ, আৰু শাল কাঠ বৰ্তমান পোৱা বৰ টান, আৰু শাল কাঠৰ দাম বহুত বেছি। চ' এইডাল গছ বহুত বছৰ পুৰণি গছ হয়, মোৰ জন্মৰ আগত, অৰ্থাৎ 40 বছৰমান হৈছে এই গছডাল। বাৰু কি গছ আপোনালোকে বাৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবচোন, মই বাৰু আপোনালোকক জনাম। চ' এই গছডালৰ নাম হৈছে পিতিৰাজ। বহুত ভাল বোলে কাঠ, এই গছডালৰ কাঠ বোলে বহুত ভাল হয়। চ' এইটোৱে আছিলে ব্লগ। এইটো মানে বেছি দীঘল ব্লগ নহয়, এনেই আৰু বনালোঁ, মানে ভিডিঅ' আজি হ'ল কিছুদিন হ'ল ভিডিঅ' আপলোড কৰা নাই। চ' ভাবিলোঁ আজি এটা ভিডিঅ' বনাই দিওঁ, কাৰণ লকডাউন ক'ত যাব, ক'ত ভিডিঅ' বনাম। চ' সেইকাৰণে আৰু ভিডিঅ' বনোৱাৰ টপিকে পোৱা নাই। বাৰু ইয়াতে সামৰণি মাৰিছোঁ। চ' যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাহেকৈ প্ৰেছ কৰিব। আজিলৈ মানে থেংক ইউ ফৰ ৱাচিং ফ্ৰেণ্ডছ, বাই বাই।